Hello everyone, good morning. আৰু একদম ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা উঠিয়েই আৰু আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই সোনকালে ঘৰলৈ গৈ আছোঁ আৰু আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। ছুটি বেছি দীঘলীয়া নহয় বাৰু, গম পাই থাকিব ভিডিঅ'টো চাই থাকিলে। গতিকে ঘৰলৈ যাওঁ বাৰু, ৰাতিপুৱাই ওলাইছোঁ কিন্তু অকণমান দেৰি হ'ব। আমাৰ কেইটামান কাম আছে, কামকেইটা কৰি মেলি লৈ আজৰি হৈহে আমি ঘৰলৈ যাব পাৰিম, কিন্তু ওলাই যাম ইয়াৰ পৰা সোনকালে। গতিকে চাই থাকক ভিডিঅ'টো আৰু পিছত লগ পাই আছোঁ। একদম এতিয়া মানে মই কাপোৰ চাপোৰবিলাক উলিয়াই আছোঁ, ঠাণ্ডাত যোৱা কথা ন, একদম জেকেট টেকেট পূৰা ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু বেছি কাপোৰ নিনিওঁ, কম নিম, একদম কমকৈ নিম, যিখিনি দৰকাৰী আৰু মানে সেইখিনি লৈ যাম। গতিকে চাই থাকক ভিডিঅ'টো। গা পা ধুই ধুনীয়াকৈ আহিলোঁ আৰু ভাতখিনিও বহালোঁ মই, কিন্তু ভাতৰ লগত মই আজি ভাতৰ কেমেৰা কৰিব নহ'লে, কিবা কিবি বনাই আছোঁ আৰু ইফালে পেকিংখিনিও ৰেডি কৰি আছোঁ। যে এইবোৰ পেকিং একদম পূৰা পেকিং মানে সৰু সুৰাকৈ আৰু, বেছি ডাঙৰ হেভি পেকিং নহয় আৰু মোৰ এইবাৰ বেডিং। গতিকে চাওক কেতিয়া আহিম গম পাব আপোনালোকে। লাগি আছে যিহেতুকে এটা মানে কি আৰু দুখৰ সময়তে যাম ঘৰলৈ, যিহেতুকে মাহঁত যিহেতুকে একো নোখোৱাকৈ আছে এইকেইদিন কণ্টিনিউ, যিহেতুকে আমাৰ ঘৰত চোৱা লাগি আছে, সেইকাৰণে ধৰক টোপোলা দিব লাগিব, নিয়ম এটা আছে নহয় জানো। সেইকাৰণে আজি যাম আমি, মিষ্টাৰ আৰু মই যাম আজি। কাইলৈ যাব মাহঁত চাগে ইয়াৰ পৰা। মই মানে মই থকাকৈ যাম আচলতে, সেইটো কাৰণে মই আজিয়ে ওলাইছোঁ। আৰু সেইটো কাৰণে যদিও এনেকুৱা টাইমত যাব ওলাইছোঁ, মনটো ভাল লাগি আছে। যিমানে যি নহওক ঘৰলৈ যাম বুলি ক'লেতো চব ছোৱালীৰেই মনটো ভাল লাগেই, যেনে যি অজুহাততে নহওক চব ছোৱালীৰে মনটো ভাল লাগেই ঘৰলৈ যাম বুলি ক'লে। ঠিক আমাৰ ঘৰত সদায় গান বাজিয়েই থাকে ৰাতিপুৱা, জানেই আপোনালোকে। মিষ্টাৰে গান শুনি ভাল পায় আৰু গান শুনিলেহে তেওঁৰ বোলে মনটো ভাল লাগে ৰাতিপুৱা। মানে সেইটো কাৰণে গান বাজি আছে, সেইবিলাক গুৰুত্ব নিদিব, গান চানবোৰ খুব ডাঙৰকৈ বাজি আছে। আৰু কি বনাইছোঁ মই দেখাওঁ, পাকঘৰতে আছোঁ যিহেতুকে। তলি আছে এইফালে অলপমান বাদামী আলু আৰু বিন ভাজি, আৰু লগতে এইফালে ভাত আছে সেয়াই। আৰু এইফালে পদিনা চাটনি কৰিবলৈ পদিনাখিনি ধুই থৈ দিলোঁ, কিন্তু এতিয়ালৈকে লাইন নাই কাৰণে দিব পৰা নাই মিক্সিত। একদম তালি টোপোলা লৈ ৰেডি হৈ গ'লোঁ যাবলৈ একদম, আৰু ভাত পানী খালোঁ। দেখাম দেই, এই যে কইনাবিলাকে খোপাত যে জিপচি ফুল মাৰে, এয়াই নেকি বাৰু জিপচি? মই পিছে মাৰি পোৱা নাই দেই জিপচি। এইবিলাকে নেকি জিপচি? নহ'বও পাৰে দেই জিপচি বাৰু এনেকৈ য'ত ত'ত ফুলিবনে, সেইটোও এটা কথা। ইমান দামী হয়, কিন্তু মই কেতিয়াও মাৰি পোৱা নাই, চুইও পোৱা নাই হাতেৰে। ইয়াত ঢেৰ এনেকুৱা ফুল আছে। মই এফালে কাম এটাত আহিম বুলি কৈছিলোঁ যে, তাতে দেখা পালোঁ, ঘপকৈ ভিডিঅ' ক্লিপটো কৰি ল'লোঁ। আৰু এইবোৰ নহ'বও পাৰে, কিন্তু মানে দেখিবলৈ জিপচিৰ নিচিনাই। চিনি পাইছে ন? ভাত খাবলৈ সোমাইছে দেই, ভাত খাবলৈ। কি খাবা? বা বুলি মাতিছ আৰু, বাগৰাকী আছে ভিডিঅ' চাই বোলে। এইফালে আহক, এই বাহঁতৰ তাত ভাত খাবলৈ আহিছোঁ। টোপনি ধৰিবলৈ আমাৰ ঘৰৰ, সেইকাৰণে এতিয়া আকৌ লাল চাহ খাবলৈ সোমাইছোঁ। উৰিয়া গাঁও চব। আৰু আমি এইফালে ঘৰলৈ আহিলে ৰেডত চাহ খাওঁৱেই আৰু, মানে ভোক লাগক নালাগক, কিবা লাগক নালাগক, চাহ খোৱাটো মানে আমাৰ নিয়মেই আৰু। তেজপুৰ মই পাইলট আছোঁ, মই পাইলটৰ লগত যাওঁ। আমি চাহ একাপ খাই লওঁ ধুনীয়াকৈ। এয়া লাল চাহ আৰু এইটো গিলাচ পিঠা। পাই গ'লো দিয়া পপচি আমি আহিলোঁ নহয়, গম পাইছা নাই? পাইছোঁ। ইমান ধুনীয়া গোন্ধাই আছে, কি লগাইছ?
ভাত চাত নাই কৰি শুকাই আছ কাম নাই ন দাদা গ'ল ৰাতি হৈ আছে চুকু এই চুকু চুকু এই চুকু ইউ কি হ'ল কি খবৰ তোৰ পোৱালিকেইটাক চাওঁ টিউচন কৰি আছে দেই আমাৰ ছাৰে আৰু এইটো চাওঁ কি খবৰ ভাল 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 কিমান ভাল বহুত ভাল বহুত ভাল আৰু আমাৰ বাইদেউৰ কিমান ভাল 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 আৰু তোমাৰ কিমান ভাল ভালৰ ভাল বহুত ভাল ঘৰ আহি পালোৱেই যিহেতুকে আৰু এতিয়া চাগে অলপ পিছত মামাহঁতৰ ঘৰলৈ যাম আইতাহঁতৰ ঘৰলৈ ভাইটিৰ হাত ভাঙিলে এতিয়া আকৌ হঠাৎ গম পালোঁ মানে সি বহুত দিন আগতে পৰিছিলে আমাৰ ৰাসৰ আগতেই পৰিছিলে কিন্তু মানে গম পোৱা নাছিলে ডাঙৰ ভাইটিটো মানে এক্সৰেটো আজি দুদিনমান আগত কৰিলে আৰু গম পালে এতিয়া আকৌ খবৰ ল'বলৈ মামাহঁতৰ ঘৰত যাব লাগিব আমি দুটাই চাগে গতিকে চাই থাকক ভিডিঅ'টো ঘৰ আহি পালোৱেই টোপোলা চোপোলা লৈ আহিছোঁ গম পাইছেই সকলোবোৰ গতিকে চাই থাকক ভিডিঅ' আৰু দেখাই যাম কি দেখাব পাৰোঁ সকলোবোৰ খানা মোৰ সন্ধিয়াৰ চাহ মজা 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 সিজোৱা বুট মোৰ মিঠাই আৰু লগত আছে বেবী চুইট ঘৰত আলহীবোৰ আহি আছে আৰু যিহেতুকে মাহঁতে এনেকুৱা বইল ভাত খাই আছে ন বইল ভাতৰ কাৰণে মানুহবিলাকে চবেই আৰু মানে বস্তুবোৰ দিবলৈ আহিছে এতিয়া মায়ে গোটেই বজাৰ সামৰিছে এগালমান বস্তু দিছে ভালো লাগে এনেকৈ দিলে সকলোৱে মানে সেইটো নহয় কোৱা যে দিলেহে ভাল লাগে নিদিলে বেয়া লাগে কিন্তু মানে বস্তুবোৰ এনেকৈ ভৰ্তি হৈ থাকিলে কিবা দেখিবলৈ ভাল লাগিছে মানে আগতে দেখা নাই যেনেকৈ লাইক গোটেই বজাৰখন মায়ে সামৰি আছে কুঁহিয়াৰ কল এয়া ডালিম আপেল এইফালে কল কমলা খাই যদি আহিব পাৰে দেই কল কমলা কুঁহিয়াৰ খাই যদি এয়া কল আখিয়া পুৰা একদম মাক দোকানী লাগিছে দোকান চোকান দি দিয়া আৰু একদম দেখি পেলাই ভালো লাগিছে দেই একদম কুঁহিয়াৰ ক'ৰ পৰা আনিছে দিছে তামোল এয়া মাহঁতে আনিছে বোলে তাই এই পাঠশালা যাওঁতে তামোলপুৰৰ পৰা লৈ আহিছে তামোলপুৰ পাঠশালা সেইটো ফালৰ যিসকলে চাই আছে চিনি পাবই তামোলপুৰ ক'ত মই বাৰু ইমান ডিটেইলছত ক'ব নাজানিম আইতাহঁতৰ ঘৰলৈ আহি আছোঁ দেই আইতাহঁতৰ ঘৰলৈ আহি আছোঁ আৰু এতিয়ালৈকে গমেই পোৱা নাই নেকি মই আহিছোঁ বুলি কিবা কৰি আছে আহি আছোঁ আহা গমেই পোৱা নাই মই আহিছোঁ বুলি কি কৰি এনেকৈ গম নোপোৱাকৈ আহি পেলাই ভাল লাগে আচলতে আৰু এনেই আগদিনাখন আহি পেলাই আমাৰ দেখোন নগৈয়ানি গম পাইছোঁ মই আহা গম পাওঁ গম পাই ইয়ালৈ আহিম বুলি গম পাই ইয়ালৈ আহিম বুলি গম নাপাওঁ কাঞ্জু কি কৰি আছ কাঞ্জু ই টোপোলা এইটো হাত এটাই কৰি আছে কাঞ্জু তোৰ হাতখন আইতা ফোনটো কৰিব পাৰ কিয় কৰিম ছাৰপ্ৰাইজ দিছোঁ আকৌ ছাৰপ্ৰাইজ দিছোঁ কেনেকুৱা লাগিছে ছাৰপ্ৰাইজটো হা কেতিয়া পালি হা কেতিয়া 4টা বজাত সেইকাৰণে মাহঁতে তুমি কোৱা আকৌ তুমি খোলাই নেকি আঠলৈ লগাই দিছা যে কিবা এটা কোৱাচোন কিনো কম কোৱাচোন কোৱা কিবা এটা কোৱা ই কোৱা হে ঘৰটো আহিলে মামী এতিয়া খোৱা যোগান ধৰি আছে খাদ্যমন্ত্ৰীয়ে কি যোগান দি আছে চাওক খাদ্যমন্ত্ৰীহে আমাৰ খাদ্যমন্ত্ৰী বিস্কুটৰ ডিজাইনটো ভাল লাগিছ ফুটা বিস্কুট আইতাহঁতৰ ঘৰৰ পৰা যাওঁগৈ খালোঁ বলো যাওঁ লেকচাৰ মাৰিলোঁ আৰু আমাৰ খটাখুৰ টাটা আকৌ কেতিয়া লগ পাম ন আকৌ বিহুত ভগৱানে যদি ভালে কুশলে ৰাখে আহিম আৰু টাটা তই যাবি দেই কি পটুৱা ভালকে পঢ় তাৰ পৰীক্ষা চলি আছে পঢ়িয়ে আছে নে কি কৰিছে কি জানো অংক কৰি আছ বাই বাই চিনেমা চাচোন একে বাই বাই বইল ভাত বনাইছে আইতাৰ ঘৰৰ পৰাতো আহি পালোৱেই দেখালোৱে ক'লোৱেই আহি একদম পাকঘৰতে বইল দালি আৰু কি বনাইছা মা সেয়া আৰু পিটিকা বনাইছে নাই খাম আৰু পিটিকা বনাইছে নাই আৰু বাকী এইটো সময়ত ভাত খাই মানে কি অভ্যাস হৈ গ'ল এই দুদিন ভাত খালো ন এনেকুৱা ৰাতি ভোক লাগে সোনকালে মানে এসাঁজে ভাত খাবলৈ পাইছে আজিতো 8টা পাইছে অকণ দেৰি হৈছে এইকেইদিন সদায় 5টা বজা
5:30 ৰাতি খাইছো ৰাতি কেইটাত ভোক লাগে ৰাতি 1টা বজাত ভোক লাগে 12টা বজাত ভোক পেটটো কামুৰে খানা ৰেডি বইল খানা এয়া বইল বিলাহী বইল ভাত পকাতে গোটেইবোৰ এনেকে লেপেটা খাই বহি লৈছো লেপেটা খাই মায়ে বইল দালি বিলাই আছে এখন কাঁহীত ভাত নাই যে আৰু এইবিলাক দিয়ে আছেচোন আৰু মোৰ হৈছে ফেভৰেট বস্তু ঘিউ মই ঘিউ বহুত ভাল পাওঁ ঘিউ আৰু বইল ভাতৰ লগত ঘিউ খাই খুব ভাল লাগে এই বাটাৰ খাই না এয়া আলু বেঙেনা পিটিকা কাচকল এফালে ঘিউ আছে বিজলকীয়া অকণ লাগিব পপচি পপচি দেউতাই কাহ খুব কাহ মাত ভাঙি গৈছে 3 দিন একেৰাহে ভাত নাই খোৱা ন মানে একদম কাহি একদম লেবেজান হৈ গৈছে ভাত নাই খোৱা দুৰ্বল হৈ গৈছে লগত আৰু এবাৰ চাই দিয়া চবে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰি দিওঁ বুলি ভাবিছোঁ আৰু আজি ঘৰলৈ অহা দিনটো দেখুৱালোঁ বিছনা ৰেডি কৰিছোঁ শুবৰ কাৰণে আৰু নেক্সট ভিডিঅ'ত দেখিব আকৌ ঘৰৰ পৰাই দেখিব গতিকে চাওক ঘৰত কিমান দিনৰ কাৰণে ছুটি লৈ আহিছোঁ ঘৰত থাকিবৰ কাৰণে সকলোবোৰ দেখাই থাকিম আৰু এতিয়া ভাত চাত খাই পিছত ভাগৰো লাগিছে অকণমান আৰু যিখিনি দেখাব লগা আছে আজিতো দেখালোৱেই বাকী নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে সকলোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু আশা কৰোঁ সদায় মৰম দি যাব যিসকলে পেজত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই